হাই গাইজ, পুনৰবাৰ মোৰ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাই আমি এতিয়া যাবলৈ ওলালোঁ দুয়ো লিঅ' এক্সপ' তালৈ যাবলৈ ওলালোঁ। মইতো কৈ আছিলোঁ ছানডে' কাৰণে আজি মোক ক'ৰবালৈ নিব লাগিব বুলি তেখেতক, আৰু ভাবিছিলোঁ প্ৰথমতে ফেঞ্চি যাম, তেখেতৰ কিবাকিবি দুটামান কিনিব লগা আছিলে। এতিয়া মইতো পাহৰিছিলোঁৱে, আমাৰ বাইদেৱে মোক মনত পেলাই দিলে, সেইটো কাৰণে বাইদেউক বহুত বহুত ধন্যবাদ। ফোন কৰিছে, কৈছে তোমালোকে চাই নাহগৈ কিয়, কাইলৈলৈ শেষেই হ'ব। গতিকে আমি এতিয়া একদম পটাপট মই চেণ্টাৰৰ পৰা আহি ৰেডি হৈ গ'লোঁ, আৰু এতিয়া আমাক ব'লকচোন আপোনালোককো দেখাই যাম তাতনো কি কি কৰিছে। মই এতিয়ালৈ একোৱেই নাজানো, একোৱেই আইডিয়া পোৱা নাই তাত কি কি হ'ব। তেখেতক সুধিছোঁ, তেখেতে কৈছে তাতে সেনেকুৱা আৰু বাণিজ্যিক কিবা মেলাৰ দৰে হ'ব। তাকে বাকীখিনি আমিও এতিয়ালৈ জানা নাই, তাত আমিও যেতিয়া গৈ পাম তেতিয়া আপোনালোককো দেখাব চেষ্টা কৰিম। ব'লকচোন যাওঁ। আৰু বেছি দূৰ নাই, আৰু আমি বৰাগাঁও পাৰ হ'লোঁ, বাকী আহি আছোঁ। আমি যিহেতু মালিগাঁৱতে থাকোঁ, এইফালে বৰাগাঁৱৰ পৰা আহি গ'লে বেছি দূৰ নহয়, আৰু আছে ISBDৰ ওচৰত। বেছি দূৰ নাই, আমি পামগৈ আৰু এতিয়া। আমি এতিয়া আহি ISBDৰ ওচৰ পালোঁ। এয়া দেখিছে নহয়, কোনোদিন এনেকুৱা মই ISBDৰ ওচৰত জাম দেখা নাছিলোঁ। ইয়াৰ পৰা ইমান জাম কিয়নো যিহেতু ইণ্টাৰনেশ্যনেল বাণিজ্যিক মেলা হৈ আছে, গতিকে মানুহবোৰতো চাবলৈ আহিবই ন। ইয়াৰ পৰাই ইমান জাম হৈছে দেখিছে। আমি একদম লাহে 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 লাহেকৈ আমি গৈ আছিলোঁ। এইটো চাওক, বালাজী মন্দিৰ। আমি আৰু এদিন আহিম বালাজী মন্দিৰত ভিডিঅ' বনাবলৈ, তেতিয়া আপোনালোকক ভালকৈ সম্পূৰ্ণকৈ দেখাম বালাজী মন্দিৰটো কেনেকুৱা। এতিয়া যিহেতু আমি বাটৰ ফালে গৈ থাকোঁতে দেখিলোঁ, অলপ দেখাই দিলোঁ, অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া চাওক, ইমান ভিৰ হৈছে, ইমান জাম হৈছে নহয়, নক'ব আৰু। একদম বাইক লাহে লাহে চলাই চলাই আমি গৈ আছোঁ। আৰু এয়া চাওক মেইন গেটখন বালাজী মন্দিৰৰ, আৰু বালাজী মন্দিৰৰ ওচৰতে আছে। এতিয়া আমি পাই গ'লোঁ আহি ইণ্টাৰনেশ্যনেল বাণিজ্যিক মেলা। ব'লকচোন চাওঁ কেনেকুৱানো বাণিজ্যিক মেলা, কি কিনো বস্তু আহিছে। মইতো আপোনালোকক যিমান পাৰোঁ দেখাই যাবলৈ চেষ্টা কৰিম বাৰু। এইয়া দেখিছেনে, আমি পাই গ'লোঁ আহি। এইটো বাহিৰৰ পৰিৱেশ। বাহিৰৰ পৰিৱেশটো চাওকচোন, বাহিৰতেই ইমান মানুহ, ভিতৰততো ক'বই নালাগে। আৰু একেবাৰে মই আপোনালোকক দেখাম বাৰু, যি লম্বা লাইন টিকেট কাটিবলৈ। এতিয়া তেখেতে বাইকখন থ'ব গ'ল, মই নামি দিলোঁ। নামি পেলাই মই অলপ ভিডিঅ' বনালোঁ। এয়া ভিতৰত সোমাবলৈ আহিলোঁ আৰু দুইজনে। তেখেতে এতিয়া লাইনত যাব, কিয়নো টিকেট কাটিব লাগিব। এয়া টিকেট কাউণ্টাৰ। তেখেত গৈ পাইছেগৈ আৰু ওচৰ। এয়া তেনেকুৱাতে মই যিহেতু ৰখি আছোঁ, মই অলপ তাৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ। চাওকচোন কিমান মানুহ, মোকতো গোটেই কোনোবা টাইমত কিছুমানে একদম ঠেলিয়াই থৈ যায়। এইডাল দেখিছেনে, এইডাল নেচাৰেল নহয় বাৰু, এইটো আৰ্টিফিচিয়েল গছ হয়, আৰু এইখিনি হ'লে নেচাৰেল। ইমান ধুনীয়াকৈ এয়া টিকেট ল'লোঁ, আৰু এয়া আমি সোমাই আহিলোঁ। ষ্টাৰ্ট দেখিছে নহয়, ইমান ধুনীয়াকৈ লাইটবিলাক জ্বলাই দিছে। এয়া তেখেতে হেলমেটটো খুলি ল'লে, মইতো ফাৰ্ষ্টে খুলি ল'লোঁ। এয়া চাওক, গোটেই বাটটো যিমান দূৰ পাৰে গোটেই লাইটিং কৰিছে। গোটেই লাইটবিলাক ইমান ধুনীয়া দেখিছে। তেখেতে ভিডিঅ'টো কৰি গৈছে, আৰু মই আগত গৈ আছোঁ। চাওকচোন, বহুত ভাল লাগিল, ক'বলৈ আৰু নোৱাৰোঁ, ভাষা নাই, বহুত বেছি ভাল লাগিল। এয়া চাওক, ইমান ধুনীয়া সজাইছে। তাকে ভাবিছোঁ, এইখিনিয়ে ইমান ধুনীয়া সজাইছে, ভিতৰত বা আছে কি। এয়া আমি দুইজনে, আৰু মোৰ সকলোতকৈ ভাল লগা বস্তুটোৱে হ'ল এইটো, ইমান ধুনীয়া লাইটবিলাক। মই ইয়াৰ ভিডিঅ'টো কৰিছেই, মই ইয়াৰ ফটো উঠিছোঁ। লাইটবিলাক দেখিয়ে ভাল লাগিলে, এনেকুৱা লাগিছে যেন গোটেই লাইটবিলাক লৈয়ে আহিম,
সঁচাকৈ লাইটবিলাক বহুত সুন্দৰকৈ সজাই থৈছে, বহুত ধুনীয়া লাগিছে, বহুত বেছি ভাল লাগিছে লাইটখিনি। মোৰ গোটেই বাণিজ্যিক মেলাৰ গোটেই বস্তুবিলাকৰ ভিতৰতে মোৰ ভাল লগা বস্তুটো হ'ল এইটো যে লাইটিংবিলাক ইমান ধুনীয়াকৈ সজাইছে। মই বাৰে বাৰে চাই আছোঁ লাইটবিলাক, মানে 2-3 বাৰ আহি আহি মই চাইছোঁ লাইটবিলাক, ইমান বেছি ধুনীয়া লাগিছে। চাওক ইমান ধুনীয়াকৈ লাইটবিলাক আনিছে। এইবিলাক আৰু এইবিলাক হ'ল ফুলি, এইবিলাক খাৰু। যিমান দূৰ পাৰোঁ দেখাইছোঁ আৰু। মানুহৰ যিমান ভিৰ, ঠেলা হেঁচা, সোমাবই নোৱাৰি। আৰু এইফালে আছে কাপ, প্লেট, ডিছ, কিটচেনৰ যি বস্তু আছে এইবিলাক সকলোবিলাক তাত আছে। আৰু ইয়াত ফেচ ৱাছ আছে, নেচাৰেল ফেচ ৱাছ, কিবা এনেকুৱা ফেচ মাছাজ, তেনেকুৱা এইবিলাক বস্তু। এয়া ফেচ মাস্ক, এইবিলাক বোলে ইৰাণৰ পৰা আনিছে, ইৰাণৰ পৰা অনা মণি মুকুতা। এয়া দেখিছে নহয়, মণি মুকুতা জুৱেলাৰী। এয়া ইমান ধুনীয়াকৈ পিন্ধাই দিছে, ভাল দেখিছে, হাতখনত বিৰাট ধুনীয়া দেখিছে। আঙুঠি আছে বহুতবিলাক। আৰু ইফালে এয়া চাওক, আমি দুইজন বহুত বেছি ভিৰ নক'ব আৰু। এইবিলাক বেগ আছে, এয়া বেগ, ক্লিপ, কেপেনা, লাভাৰ, এইবিলাক সকলোবিলাকে আছে ইয়াত। বহুত ভাল লাগিলে, সঁচাকৈ বহুত ভাল লাগিলে। ইমান ভিৰৰ মাজত যদিও সোমাই ফুৰিছোঁ ঠেলি হেঁচি, তথাপিও আৰু ভালেই লাগিলে। ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক ইয়াত উলিয়াইছে নহয়, সকলোবিলাক বস্তুৱেই ধুনীয়া, সকলোবিলাকেই ধুনীয়া। এয়া আমি এতিয়া আহি পালোঁ। এইবিলাক গাৰু দেখিছেনে? আৰু এইবিলাক ডাইনিং কভাৰ আছে, গাৰু কভাৰ আছে, বেডশ্বীট আছে। তেনেকৈ এইখন দোকানত সেইবিলাক সকলো ৰাখিছে। মই অলপ চালোঁ। এয়া আৰু ইয়াত আহিছে, এয়া চাওক, কিটচেনৰ বস্তু হয় এইখিনি। মই অলপ চালোঁ আৰু ট্ৰাই কৰি চালোঁ। এইটো কি বস্তু মই ইমান বুজি নাপালোঁ বাৰু। তথাপিও সকলোবিলাক বস্তুৱেই চুই চাইছোঁ। এয়া আৰু মোৰ দ্বিতীয়তে ভাল লগা বস্তুটো আছিলে, এইটো নহয় বাৰু, এইখিনি। মোৰ দ্বিতীয়তে এইটো বস্তু ভাল লাগিছিলে, সঁচাকৈ বহুত ধুনীয়া আছিলে। গতিকে মই ক'লোঁ মোক কেইটামান ফটো উঠাই দিয়া এইখিনিতে। আৰু বস্তুটো চালোঁৱে, তাৰ উপৰিও মই এইখিনিত ফটোও কেইটামান উঠিলোঁ, কাৰণ এইখিনিত মানুহৰ ইমান ভিৰ নাছিলে। গতিকে মই ফটো উঠা চান্সটো পালোঁ আৰু ভিডিঅ'টো মই ধুনীয়াকৈ বনাব পাৰিলোঁ। এয়া তাৰপিছত গুচি আহিলোঁ। বাপৰে ইমান ভিৰ, উশাহ বন্ধ হৈ গৈছে নক'ব আৰু। তেখেতে কৈছে নাই মই আৰু নোৱাৰোঁ, ব'লা যাওঁগৈ। মই বোলো ৰ'বাচোন, অকণমান চাই যাওঁ। তেনেকৈ তেখেতক ঘূৰাই লৈ ফুৰিলোঁ। এনেও মতা মানুহে অলপ অশান্তিয়ে পাই দিয়কচোন, আমাৰ মাইকী মানুহবিলাকৰ নিচিনা নহয়। এতিয়া আমি ওলাই আহিলোঁ, চাওক, আমি ইফালেদি ওলাই আহিলোঁ। এয়া তেখেতটো ৰেডি, হেলমেটো লগাই ল'লে। বাপৰে একেবাৰে যাওঁৱেই লগাই আছে।
এইবিলাক চাই থকা বোলে ইমান ধৈৰ্য নাথাকে। এয়া ৰেডি হৈ গ'ল, হেলমেট পিন্ধি ৰেডি। এয়া এইফালে আকৌ গছবিলাকত ইমান ধুনীয়া লাইটিং কৰিছে নহয়, তাকে মই ক'লোঁ একদম ধুনীয়াকৈ ভিডিঅ'টো বনোৱা। এয়া মই যে গছবিলাক এনেকৈ চুই চুই যাম, মোৰ এনেকুৱা লাগে। তেখেতে ভিডিঅ'টো বনালে আৰু মই গছবিলাক চুই চুই গ'লোঁ। কোনো নাছিল গছৰ মাজত তেনেকৈ সোমাই মোৰ বাহিৰে, চব বাহিৰতে আছে, মই সেই গছৰ মাজে মাজে দৌৰি ফুৰিছোঁ। ইমান ভাল লাগিছে, আৰু ভাল লগা বস্তুটোতো হাতে চুবলৈ মন যাবই ন। এয়া ৰৈ ৰৈ দুটামান পোজ দিওঁ আকৌ। চবেই চেলফি লোৱাত ব্যস্ত। এয়া আহি আহি আমি ঘৰলৈ যাবই হ'ল। মোৰতো বেয়াই লাগে, মোৰ এনেকুৱা লাগে থাকিয়ে যাম যেন। বাই বাই। এয়া আমি আহিলোঁ, এতিয়া ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ। আহি আহি মোৰ ভিডিঅ'টি সামৰণি মৰাৰ সময় হ'ল আহি। আমি এতিয়া এইখন ওলালোঁ, দেখিছেনে? আমি গেটৰ পৰা ওলালোঁ, এয়া চিনটো বাইকৰ ওচৰত যাব এতিয়া। আপোনালোকক যিমান দূৰ পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি আপোনালোকৰ ভাল লাগে লাইক আৰু কমেণ্ট কৰিব। কেনেকুৱা লাগিল? বাই বাই, গুড নাইট। আমি খাবলৈ সোমালোঁ। কি লৈছা? তোমাৰ ফুলত 8 পিচ আহিব আৰু 100ত 4 পিচ আহিব। 100 লোৱা। চিন্তু, চিন্তু, কি লৈছা তুমি? চিকেন কাৰী। ঠিক আছে, ঘৰতে খাম গৈ, কাৰণ ঘৰত পৰঠা আছে। আৰু এইটো মই লৈ ল'লোঁ। বিজয় ক'ত গ'ল? বিজয় অ বিজয় বিজয় ক'ত? কি কৰি আছা? আৰু এইডাল দেখিছেনে? এইডাল মোক তেখেতে তাত কিনি দিলে। থেংক ইউ কিনি দিয়াৰ বাবে। ইমান ধুনীয়া লাগিছে। ফাইনেলি আহি আহি ৰুম পাই গ'লোহি। ভাগৰ লাগিছে, তাতে ইমান দূৰ খোজকাঢ়ি ফুৰিছোঁ। আহোঁতে ম'ম' খালোঁ, যিহেতু ঠাণ্ডা আৰু তেখেতে ক'লে ভোকো লগা বুলি, গতিকে ম'ম' আৰু চুপ খালোঁ। আৰু সোমাই পেলাই এইখিনি কাৰী লৈ আহিলোঁ। এইটো চাওক, চিকেন কাৰী। আৰু এইফালে পৰঠা লৈছোঁ, এয়া মোৰ
আৰু ইয়াত তেখেতৰ পৰঠা। এইখিনি খাই পেলাই আৰু শুই থাকিম। বাকী তেখেতে পঢ়াৰ কাম আছে বোলে তেখেতে অলপ পঢ়িব আৰু কিবাকিবি কলেজৰ কাম আছে। এনেদৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আপোনালোকৰ যদি ভাল লাগে মোৰ ভিডিঅ'টি, তেতিয়াহ'লে আপুনি লাইক কৰিব, কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, গুড নাইট।